হোজাই জিলাৰ কাকি ডেৰা পথাৰত ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন উদযাপন। অনুষ্ঠানটি উদযাপন কৰে হোজাই জিলা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ উন্নয়ন পৰিষদে। এই অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীতৰ লগতে বাৰেবৰণীয়া অনুষ্ঠান পৰিৱেশন কৰা হয়। সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ৯৪তম জন্মদিন। আজিৰ এই পবিত্ৰ দিনটো আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ডেৰাপথাৰ। এই ডেৰাপথাৰত অনুষ্ঠিত কৰিবলৈ পাৰি আমি নিজকে গৌৰৱবোধ কৰিছোঁ। ওৰেটো জীৱন ভূপেন হাজৰিকাই উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু হিচাপে কাম কৰিছিলে। তেখেত সমন্বয়ৰ প্ৰতীক আছিলে। ওৰেটো জীৱন তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ সম্প্ৰীতিৰ বাবে ঐক্যৰ বাবে কাম কৰিছিলে। আৰু এতিয়া আমাৰ সময় আহিছে যে আমি অসমৰ সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ হৈ এটা বৃহৎ অসমীয়া জাতি ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত আমি কাম কৰিব লাগিব। আজিৰ দিনটোত সেয়াই আমাৰ সংকল্প হওক। আজিৰ দিনটোত সেয়াই সময়ৰ আহ্বান। আৰু এই পবিত্ৰ ক্ষণত ডক্টৰ ভূপেন হাজৰিকাক মই শ্ৰদ্ধাৰে কৰিছোঁ। ধন্যবাদ। অঞ্চলৰ ডেৰাপথাৰত আজি ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্ম জয়ন্তী উৎসৱটি পালন কৰা হৈছে। হোজাই জিলাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী উন্নয়ন পৰিষদৰ তৰফৰ পৰা সকলো জাতি জনগোষ্ঠীক ঐক্যবদ্ধভাৱে যাতে সংস্কৃতিসমূহ আমি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি আগুৱাই যাব পাৰোঁ, সেই হিচাপে আগত ৰাখি পেলাই আজি এই অনুষ্ঠানটো কৰা হৈছিল। আৰু ডেৰাপথাৰ অঞ্চলৰ কাকি অঞ্চলখনত যি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে, অসমৰ প্ৰেক্ষাপটত ই নিচিন্ন অপায় অৱস্থাত আছে। যিহেতু বহুতো খিলঞ্জীয়া জাতি জনগোষ্ঠী অৱহেলিত হৈ পেলাই নিচিন্ন পথত আছে, যিসমূহ সংস্কৃতি ভাষা সংস্কৃতি আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট আমাৰ অসুবিধাৰ সৃষ্টি হৈছে। সেয়ে আমি আজিৰ তাৰিখত প্ৰমাণ কৰিছোঁ হোজাই জিলাত যিসকলে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সংস্কৃতি নিশেষ হৈ যোৱা বুলি ভাৱ ধৰিছে, সেইসকলে আজি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। গতিকে যাতে আমাৰ সংস্কৃতি আমাৰ ম্লান হৈ যোৱা নাই, সকলো জাতি জনগোষ্ঠী একত্ৰিতভাৱে আগুৱাই গৈ ভূপেন হাজৰিকা আদৰ্শৰে কৃষ্টি সংস্কৃতি আৰু খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ প্ৰত্যেকটো ভাষা সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত আজিৰ তাৰিখত আমি বদ্ধপৰিকৰ। লামডিঙৰ পৰা নাৰায়ণ দেৰ ৰিপৰ্ট, নিউজ নেটৱৰ্ক 24 আছাম।